নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়াল পাব ঘৰ মাটি নাথাকিলেও চৰকাৰে দিব ঘৰ হয় এয়া সম্ভৱ আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম আহি গ'ল PMAY 2.0 আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে PMAY 2.0 ৰ সময়সীমা বৃদ্ধি 5 বছৰলৈ ক্ৰেডিট লিংক সাবচিডি মুকলি কৰি দিলে চৰকাৰে বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী ঘৰ ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ এটা পৰিয়ালক 1.5 লাখৰ পৰা 2.5 লাখ টকালৈ দিয়া হ'ব পকী ঘৰৰ বাবে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা এতিয়া কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয় চহৰৰ লোকেই পাব পকী ঘৰ অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা অবিবাহিত মহিলা বিকলাংগ ব্যক্তিক জ্যেষ্ঠ নাগৰিক তৃতীয় লিংগ SC সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক সাফাই কৰ্মী পথবতৰ বিক্ৰেতা শিল্পী অংগনবাড়ী শ্ৰমিক নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য PMAY 2.0 ৰ বাবে কেনেদৰে আবেদন কৰিব চাওক আবেদন কৰিবলৈ লগ ইন কৰক PMAY Miss.gov.in ত আপোনাৰ ঠিকনা দিয়ক উপাৰ্জনৰ প্ৰমাণ পত্ৰ দিয়ক আৰু অন্যান্য বিৱৰণ দি আবেদন পত্ৰ পূৰণ কৰক আধাৰৰ লিংক দিয়ক তাৰ পাছত প্ৰমাণীকৰণৰ বাবে দিয়ক OTP প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদন স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰক PMAY 2.0 ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আধাৰ কাৰ্ড পেন কাৰ্ড সক্ৰিয় বেংক একাউণ্ট উপাৰ্জনৰ প্ৰমাণ পত্ৰ জাতি সম্প্ৰদায়ৰ প্ৰমাণ পত্ৰ ভূমি নথিপত্ৰ যদি আছে আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰ বিৱৰণ লাগিব সক্ৰিয় বেংক একাউণ্ট আধাৰৰ সৈতে লিংক থাকিব লাগিব SC ৰ বাবে জাতি সম্প্ৰদায়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন চহৰৰ লোকে PMAY অফিচিয়েল ৱেবছাইটলৈ